নমস্কাৰ, আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি এজন অসমৰ বাসিন্দা হয়, অৱশ্যই আপোনাৰ মাটি আছে। তো আপুনি মাটিৰ জবানবন্দী ওলোৱাৰ বাবে আপুনি CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত ভিৰত লাগি বহি আছে। ইয়াৰ কোনো দৰকাৰে নাই। আপুনি নিজৰ স্মাৰ্টফোনৰ দ্বাৰাই আপুনি মাটিৰ জমাবন্দী ওলাব পাৰিব। তো কেনেকৈ ওলাব এইখন ভিডিঅ'ৰ শেষলৈকে চাব, অৱশ্যই গম পাব। আৰু ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। তো যদিহে ভিডিঅ'খন ভাল লাগি আছে, ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আকৌ নতুন ভিডিঅ' পোৱাৰ বাবে। তো আজিৰ ভিডিঅ'খন আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে অৱশ্যই কমেন্ট কৰি জনাব। আৰু যদিহে আপুনি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা হয় তো অৱশ্যই কমেন্ট কৰি জনাওক যে মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা হওঁ। তো আজিৰ ভিডিঅ'খন সোনকালে আমি আৰম্ভ কৰিব ওলাইছো। তো ভিডিঅ'খন শেষলৈকে চাব। আপুনি আপোনাৰ মোবাইলৰ যিকোনো গুগল ব্ৰাউজাৰ ওপেন কৰি ইয়াতে আপুনি বসুন্ধৰা 3.0 বুলি সাৰ্চ কৰি দিব। তো চাই লওক 3.0 বুলি মই সাৰ্চ কৰি দিলোঁ। আপোনালোকৰ অফিচিয়েল নতুন পেজখন আহি গ'ল মিছন বসুন্ধৰা বুলি। ঠিক আছে, যিখন আহিছে এই ৱেবছাইটত ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। এই পেজখন খোল খাওঁতে আপুনি চাই আছে যে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো আহি আছে। এইখন মিছন বসুন্ধৰা হয়, অসমৰ ৰাইজৰ বাবে অকল। ঠিক আছে, এখন বেলেগ ষ্টেটৰ পৰা আপুনি ডাউনলোড কৰিব নোৱাৰে, অকল অসমৰ ৰাইজে ডাউনলোড কৰিব পাৰিব। ইয়াৰ পৰা আপুনি খাজনাৰ ষ্টেটাছবোৰ চাব পাৰে, খাজনাৰ ৰচিদবোৰ এপ্লাই ষ্টেটাছ চাব পাৰে। তো আমি আজি জমাবন্দী কেনেকৈ ওলাব লাগে এইটো বিষয়েহে আলোচনা কৰিম। তো তলত আহাৰ পিছত ইয়াতে ডেশবৰ্ডৰ তলত আহি ট্ৰেক এপ্লিকেশ্যন ইয়াতে চাই আছে আপুনি জমাবন্দী বুলি আছে। ঠিক আছে, তলত স্ক্ৰল কৰি ইয়াতে জমাবন্দীত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। তো এইখন পেজ খোলত দেখা পাই আছে জিলা ডিষ্ট্ৰিক্টত আপোনাৰ সকলো ধৰণৰ ডিষ্ট্ৰিক্ট দেখা পাব। তো আজি আমি এক্সাম্পলৰ বাবে আমি যিকোনো এখন ডিষ্ট্ৰিক্ট ল'ম। ঠিক আছে, তো আমি নগাঁওখনে লৈ আছো। আৰু সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ যিমানখিনি চক্ৰ আছে মানে সাৰ্কেল অফিচাৰ আছে সবখিনি ইয়াৰ পৰা নাম আহি যাব। ঠিক আছে, আমি ৰূপহীখনে লৈ আছো সাম এক্সাম্পল। ঠিক আছে, আমি জাষ্ট এক্সাম্পলৰ কাৰণে মই লৈ আছো। কাৰখন আহি যাব জনাতে একো ময়ো নাযাওঁ। ঠিক আছে, ময়ো গম নাপাওঁ। তো ভিলেজখন আহি আছে, আপুনি ইয়াতে আপুনি ভিলেজৰ প্ৰথম আখৰটো দি আপুনি ভিলেজখন চাই ল'ব। কছাৰী গাঁও বুলি কৈ আছো, মইতো এইখনো গম নাপাওঁ যে কছাৰী গাঁও কোনখনক কৈ আছে নগাঁও ডিষ্ট্ৰিক্টৰ, যিহেতু যোৱা নাই মই এতিয়াও। তো ইয়াৰ পৰা চাম এক্সাম্পলৰ বাবে আমি দাগ নম্বৰখন এটা চাম এক্সাম্পল 12 বা 65 বুলি এটা সাৰ্চ কৰি দিওঁ, 13 বুলি সাৰ্চ কৰি দিলোঁ। ঠিক আছে, সাৰ্চ কৰি গৈছে ইয়াতে আপুনি ক্যাপচাৰ ফিল কৰিব লাগিব। সাইডত দেখা পাইছে ক্যাপচাৰ, ইয়াতে আপুনি ক্যাপচাৰখন ফিল কৰি দিব 3ITT6। ঠিক আছে, তো আমি ক্যাপচাৰখন ফিল কৰি দিলোঁ। তো এতিয়া কি কৰিব চাই দিব। ঠিক আছে, ইয়াতে আপুনি সাৰ্চ দেখা পাই আছে, সাৰ্চ বুলি অপশ্যন ইয়াতে ক্লিক কৰাৰ পিছত দেখা পাই আছে দাগ নম্বৰ 13ত এখন খাজনা মেধি বৰ্তাৰ নামৰ জবানবন্দী আহি গ'ল। তো ইয়াৰ বাবে ইয়াতে ক্লিক কৰাৰ পিছত চি জবানবন্দীত ক্লিক কৰাৰ লগে লগে জবানবন্দীখন আপোনাৰ মাজত ডাউনলোড হৈ গ'ল। তো দেখাই পালে বহুত সহজ সৰলৰে আমি জবানবন্দী ডাউনলোড কৰিব পাৰোঁ। যদি ভিডিঅ'খন ভাল লাগিছে অৱশ্যই চেনেলখন সাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰক।